হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ড। আমি গৈ আছোঁ আজি এটা বিশেষ জেগাত। আমি ক'ত গৈ আছোঁ? পাণবাৰী কালী মন্দিৰ এটা বনাইছে, তো তাত আমি গৈ আছোঁ। এয়া মহেন্দ্ৰ আছে মোৰ লগত, আৰু এয়া আমাৰ বাচন্তী স্কুটিখনেদি গৈ আছোঁ। এয়া মহেন্দ্ৰ আৰু মই গৈ আছোঁ পাণবাৰী কালী মন্দিৰ চাবলৈ। তো কোনোবা তো এনেকৈ গৈ আমি পালোঁ এতিয়া চুলিয়াকাটাৰ চক। তো এনেকৈ গৈ আমি পালোঁ চুলিয়াকাটা। তো এয়া চুলিয়াকাটাৰ পৰিৱেশ। পিছফালে চাওক, অটো এখন আহি আছে পিছফালে। আগফালে আছে আমাৰ মহেন্দ্ৰ। আমি দুয়োজনে গৈ আছোঁ পাণবাৰীত কালী মন্দিৰ চাবলৈ। তো বলক আপোনালোককো দেখাই আছোঁ। লগতে নতুন হৈছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো আগবঢ়াই থাকোঁ। হ'ব। তো ফাইনেলি আমি আহি পালোঁ পাণবাৰীত। তো দাদাৰ দোকানত আমি ফুল তুলসী লৈ আছোঁ। দাদা তাতে আৰু ধূপ চাকি লৈ আছোঁ। দাদাৰ দোকানখনৰ নাম কি? শৰ্মা ভাণ্ডাৰ। ইয়াতে আপুনি পূজাৰ সামগ্ৰী ল'ব পাৰিব। ইয়াত দেখাই আছোঁ আপোনাক, চবখিনি সামগ্ৰী পোৱা যাব ইয়াতে। এইফালে দেখাই আছোঁ আপোনাক, শৰ্মা ভাণ্ডাৰ বুলি নাম। ইয়াতে সামগ্ৰী ল'ব পাৰিব আপোনালোকে। বলক আগত দেখাই আছোঁ মই নাম। শৰ্মা ভাণ্ডাৰ বুলি ওপৰত লিখা আছে। তো বলক গৈ থাকোঁ। আমি ফাইনেলি আহি পালোঁ কালী মন্দিৰটো। পাণবাৰী কালী মন্দিৰ পিছফালে দেখা পাই আছে। চাওক, এইটো হ'ল আমাৰ পাণবাৰীৰ কালী মন্দিৰ। বলক আপোনালোকৰ ভিতৰৰ পৰিৱেশ দেখাই আছোঁ। ইয়াতে চাকি বন্তি জ্বলোৱা হয়। এয়া পৰিৱেশ কি সুন্দৰভাৱে বনাইছে মন্দিৰটো। ভাব আপোনালোকে চাই ভাল পাব ভিডিঅ'টো। নতুন হৈছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। তো বলক ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ। তো এয়া মহেন্দ্ৰ এতিয়া চাকি বন্তি জ্বলাব। তো ভগৱানৰ চৰণৰ আশীৰ্বাদত চাকি বন্তি জ্বলাই সকলৰ কাৰণে মংগল কামনা কৰি ভগৱানৰ আশীৰ্বাদ বিচাৰিব। আমাৰ মহেন্দ্ৰ আৰু মই, লগতে আপোনালোকৰ সকলোলৈকে ভগৱানৰ ওচৰত যেন আগন্তুক দিনবোৰ ভালে ভালে যায় তাৰে কামনা কৰিলোঁ। লগতে আমাৰ দুয়োজনৰে ভালে ভালে যাওক। এয়া ভক্তৰ আগমন চলি আছে, আৰু দেখাই আছোঁ আপোনালোকৰ ভিতৰৰ পৰিৱেশ দেখাম। কি সুন্দৰ পৰিৱেশ, মন্দিৰৰ ভিতৰ চোহা আপোনালোকক দেখাই আছোঁ। মহেন্দ্ৰ চাকি বন্তি জ্বলাল, আৰু ইয়াত ফুল তুলসীখিনি দিব আগফালে, ফুল তুলসী দিয়া। তো চাওক বন্ধু বান্ধৱীসকল, এয়া মূৰ্তি মা কালী মন্দিৰ মূৰ্তি স্থাপন কৰিছে ভিতৰ চোহাত, আৰু ভক্ত ইয়াত বহি আছে। আৰু চাওক কি সুন্দৰ দৃশ্য। এয়া মহেন্দ্ৰ বহি আছে আমাৰ এই ভক্তৰ মাজতে, আৰু মই দেখাই আছোঁ মন্দিৰৰ পৰিৱেশ। এয়া চাওক, এই প'ষ্টবিলাকত চাওক না, কি ধুনীয়া ধুনীয়া মূৰ্তি আছে। এইফালে চাওক, এই ৱালখনত, এই বেৰত কি সুন্দৰভাৱে মূৰ্তি সজাই ৰাখিছে, কি ধুনীয়া। এইফালে গণেশ বাবা, প্ৰণাম গণেশ বাবা। এইফালে সুন্দৰ মূৰ্তি, এইফালে মাইনাহঁতো আহিছে। এইফালে চাওক, প্ৰতিটো খুঁটাতে এনেকৈ ভগৱানৰ মূৰ্তি চাব পাৰিব। প্ৰতিটো খুঁটাতেই আছে এনেকৈ। এয়া মাইনাহঁতো আহিছে।
এইফালে চাওক পিছফালৰ দৃশ্য এইবিলাক মন্দিৰৰ পিছ চাইডে চাওক প্ৰতিটো খুঁটাতে এইফালে চাওক এনেকৈ যিমান কেইটা খুঁটা আছে না এই মন্দিৰটোৰ ভিতৰত চবকেইটা খুঁটাতে এনেকৈ ভগৱানৰ ছবি আছে প্ৰতিটো খুঁটাতেই আছে এনেকৈ ভগৱানৰ ছবি চাওক ইয়াৰ ওপৰত চাওক ফেনৰ তাতো ধুনীয়া কালাৰ কৰিছে কি সুন্দৰ এয়া চাওক প্ৰতিটো খুঁটাতেই সকলো ভগৱানৰে মূৰ্তি আছে চাওক এই ৱালখনত চাওক কি সুন্দৰ ইয়াৰ প্ৰতিটো মানে কালাৰে ভাল লগা কালাৰ ইমান মজা তলত ইমান চাফ চিকুণকৈ ৰাখিছে লগতে দেখিবলৈও ভাল লাগিছে মন খুচ হৈ যায় মন্দিৰত গৈ কিনে এইফালে পূজাৰীৰ কথাটো নকয় ইমান স্পষ্টভাৱে মন্ত্ৰ মাতি থাকে ইমান ভাল লাগে ডাঙৰকৈ মন্ত্ৰ মাতি কিনে এজনকৈ পূজা কৰায় তো আপোনালোকে আহিব ইয়াতে যোনে অহা নাই তো আহিব পৰিৱেশ চাব ইয়াত এই মন্দিৰৰ পৰিৱেশ আৰু আহি মা দৰ্শন কৰি যাব লগতে নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব দেই আপোনালোকে শ্বেয়াৰ কৰিলে মোৰো ভাল লাগিব উৎসাহ পাম ভিডিঅ' বনাবলৈ আগলৈকে পৰিৱেশ দেখাই আছোঁ আপোনালোকক লগতে যিবিলাকে চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ইফালে চাওক ভক্তসকলে মাৰ চৰণত পূজা অৰ্চনা কৰি আছে চাওক অকণমান সন্মুখৰ পৰা দেখাই আছোঁ আপোনালোকক চাওক কি সুন্দৰ নৰসিংহৰ ছবি এইফালে চাওক কি সুন্দৰভাৱে সিংহ প্ৰতিচ্ছবি বনাই থৈ দিছে চাওক সুন্দৰভাৱে মা কালী ওপৰতে এনেকৈ অংকন কৰি থৈছে চাওক আপোনালোকে আৰু এই ঘৰটো যে দেখিছে তাৰ এটা ডাঙৰ খান্তি আছে দেখাই আছোঁ ৰ'ব এই খান্তিটো তাৰ কাষতে এখন টেবুল ৰখা আছে তাত চাকি বন্তি জ্বলাব লাগে এয়া চাওক মন্দিৰৰ পৰিৱেশ তো বলক আৰু আপোনালোকক দেখাই আছোঁ ভিতৰলৈকে ফাইনেলি আপোনালোকক ভিতৰৰ পৰিৱেশ দেখালোঁ মহন্ত তাত পূজা কৰি আছিলে তো সেইকাৰণে কেনেকুৱা লাগিল পূজা কৰি ভালে লাগিছে মন্ত্ৰবিলাক স্পষ্ট মাতে ন আৰু এজনকৈ পূৰা পূজা কৰে ভালদৰে পূজাটো কৰিব কৰিব তো এতিয়া আমাৰ পূজা চূজা কৰা হৈ গ'ল
তো মোৰ কিবা এটা অসুবিধা আছে, সেইটো কাৰণে মই পূজা কৰিব নোৱাৰিলোঁ। তো দুখ লাগিলে। কেতিয়াবা আহিম আকৌ, যেতিয়া মোৰ মানে সেই সময়খিনি পাৰ হৈ যায়, বেয়া সময়খিনি। তো সেইখিনি সময় শেষ হ'লে এদিন আৰু আহিম পূজা কৰিম ভালদৰে। আজিতো পূজা কৰিব নাপালোঁ। তো মহেন্দ্ৰই পূজা কৰিলে। এই মন্দিৰটো পিছফালে দেখা পাই আছে। বহুত ভাল লাগিছে আহি, মন্দিৰটো দেখা পাই বৰ ভাল লাগিছে। ৰঙীল হয়, ভাল লাগে ন? ভাল লাগিছে। মন্দিৰৰ পৰিৱেশ। তো বোলো আগুৱাই থাকোঁ নেকি?